Dear student, you are mostly welcome to my YouTube channel Rajlakshmi Tutorial. I hope that all of you are fine. মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই আলোচনা কৰিব ওলাইছো সমান্তৰাল ৰেখা আৰু তিৰ্যক ৰেখাৰ বিষয়ে, যাক ইংৰাজীত কমে প্যারালাল লাইন আৰু ট্রান্সভার্সাল বুলি কোৱা হয়। তিৰ্যক বা ছেদক ৰেখা যেতিয়া এডাল ৰেখাই দুডাল বা ততোধিক ৰেখাক নিৰ্দিষ্ট বিন্দু কিছুমানত ছেদ কৰে, তেতিয়া সেই ৰেখাডালক তিৰ্যক ৰেখা বা ছেদক বুলি কোৱা হয়। এতিয়া এই চিত্ৰটোলৈ মন কৰা, ইয়াত এল আৰু এম ৰেখা দুডালক ক্ৰমে পি আৰু কিউ বিন্দুত টি ৰেখাডালে ছেদ কৰিছে। ইয়াত টি ৰেখাডালক তিৰ্যক বা ছেদক ৰেখা বুলি কোৱা হয়। এতিয়া আমি এই কোণকেইটাক আমাৰ সুবিধাৰ্থে এংগেল 1, এংগেল 2, এংগেল 3, এংগেল 4, এংগেল 5, এংগেল 6, এংগেল 7 আৰু এংগেল 8 নামেৰে নাম দি লোৱা হৈছে। এতিয়া আমি দেখিবলৈ পাইছোঁ যে এংগেল 1, এংগেল 2, এংগেল 7 আৰু এংগেল 8 হৈছে বহিকোণ। সেইদৰে এংগেল 3, এংগেল 4, এংগেল 5 আৰু এংগেল 6 হৈছে অন্তঃকোণ। এই কোণ কিছুমানক বিশেষ বিশেষ নামেৰে নামকৰণ কৰা হৈছে। নাম্বাৰ 1 অনুৰূপ কোণ। এংগেল 1 আৰু এংগেল 5, এংগেল 2 আৰু এংগেল 6, এংগেল 4 আৰু এংগেল 8, সেইদৰে এংগেল 3 আৰু এংগেল 7 হৈছে অনুৰূপ কোণ। নাম্বাৰ 2 একান্তৰ অন্তঃকোণ। এংগেল 4 আৰু এংগেল 6, সেইদৰে এংগেল 3 আৰু এংগেল 5 হৈছে একান্তৰ অন্তঃকোণ। এতিয়া নাম্বাৰ 3 একান্তৰ বহিকোণ। এংগেল 1 আৰু এংগেল 7, সেইদৰে এংগেল 2 আৰু এংগেল 8 হৈছে একান্তৰ বহিকোণ। যদি তিৰ্যক বা ছেদকডালে পৰস্পৰ দুডাল সমান্তৰাল ৰেখাক ছেদ কৰে, তেতিয়াহ'লে তোমালোকে এইকেইটা বিশেষ কথালৈ মন কৰা। নাম্বাৰ 1 ইয়াৰ অনুৰূপ কোণবিলাকৰ মাপ পৰস্পৰ সমান, অৰ্থাৎ এংগেল 1 ইজ ইকুৱেল টু এংগেল 5, এংগেল 2 ইজ ইকুৱেল টু এংগেল 6, সেইদৰে এংগেল 4 ইজ ইকুৱেল টু এংগেল 8 আৰু এংগেল 3 ইজ ইকুৱেল টু এংগেল 7। নাম্বাৰ 2 যে ইয়াৰ অনুৰূপ কোণবিলাকৰ মাপ পৰস্পৰ সমান, অৰ্থাৎ এংগেল 4 ইজ ইকুৱেল টু এংগেল 6, এংগেল 3 ইজ ইকুৱেল টু এংগেল 5 আৰু অনুৰূপ বহিকোণ এংগেল 1 ইজ ইকুৱেল টু এংগেল 7 আৰু এংগেল 2 ইজ ইকুৱেল টু এংগেল 8। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজিলৈ মই ইমানতে সামৰণি মাৰিছোঁ। মোৰ ভিডিঅ'টি চাই কেনে পালা লাইক আৰু কমেণ্ট কৰি জনাবা। যিসকলে প্ৰথমবাৰৰ কাৰণে মোৰ ভিডিঅ'টি চাই আছা, তেওঁলোকে পৰৱৰ্তী ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। ধন্যবাদ।